দক্ষিণ কামৰূপৰ গৰৈমাৰীত কংগ্ৰেছে দেখুৱালে চমক। গৰৈমাৰীৰ দুটা জিলা পৰিষদৰ দুটাতে দখল কৰিছে কংগ্ৰেছে। ইপিনে গৰৈমাৰীত কংগ্ৰেছে 10টা আঞ্চলিক পঞ্চায়ত সদস্য পদ দখল কৰাৰ বিপৰীতে এখন আসন দখল কৰে তৃণমূল কংগ্ৰেছে। উল্লেখ্য যে গৰৈমাৰী জিলা পৰিষদ সমষ্টিত আসমিনা হক চৌধুৰী আৰু পূব চামৰীয়া জিলা পৰিষদ সমষ্টিত খজৰত আলী জয়লাভ কৰিবলৈ সক্ষম হয়। ইফালে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জোৰশিমলী গাঁও পঞ্চায়তত হাছিনা ভূঞা, হাতীখোলা ভলুকাবাৰী গাঁও পঞ্চায়তত আমিনুল হক, ভাউৰীয়াপিঠা গাঁও পঞ্চায়তত চন্দ্ৰভানু, টুকুৰাপাৰা গাঁও পঞ্চায়তত ফিৰোজা বেগম, মাজৰটোপ গাঁও পঞ্চায়তত আমিলা খাতুন, উত্তৰ পূব বনগাঁও গাঁও পঞ্চায়তত কৃষ্ণামণি ডেকা, বাতাহেদিয়া গাঁও পঞ্চায়তত আবুল কালাম আজাদ, গুমি গাঁও পঞ্চায়তত মইনুল হক, ফুটুৰি গাঁও পঞ্চায়তত আসিয়া বেগম। কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰাৰ বিপৰীতে আচলপাৰা গাঁও পঞ্চায়তত শফিকুল ইছলামে তৃণমূল কংগ্ৰেছৰ পৰা জয় হ'বলৈ সক্ষম হয়। ইপিনে হাতীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সামিৰন বেগম বিনা দণ্ডিতাৰে জয়লাভ কৰিবলৈ সক্ষম হয়। এইবেলি পঞ্চায়ত নিৰ্বাচনত গৰৈমাৰীত কংগ্ৰেছ মিত্ৰজোঁট বিজেপি অগপ, অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰে যদিও গৰৈমাৰীত কংগ্ৰেছ দলে চমক দেখুৱাবলৈ সক্ষম হয়। ইফালে সোমবাৰে গৰৈমাৰীৰ ৰাজীৱ ভৱন প্ৰাংগণত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰা জিলা পৰিষদ সমষ্টি আৰু গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যসকলক বিধায়ক ৰাকিবুদ্দিন আহমদে সম্বৰ্ধনা জনায়। গৰৈমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভা সঞ্চালনা কৰে গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল ইছলাম আৰু সম্বৰ্ধনা পৰ্ব পৰিচালনা কৰে গৰৈমাৰী ব্লক কংগ্ৰেছৰ সম্পাদক আফজালুৰ ৰহমানে। সম্বৰ্ধনা অনুষ্ঠানত কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰা গৰৈমাৰী জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী, গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 10গৰাকী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যক সম্বৰ্ধনা জনাই বিধায়ক ৰাকিবুদ্দিন আহমদে।